আজি হাততে টোপোলা এটা লৈ পেলাই আকৌ এটা ৰেচিপি বনাবলৈ গৈ আছো গাইজ বলকচোন ৰুণ প্ৰথমতে সকলোকে নমস্কাৰ দেই আজি মানে ৰেচিপি এটা লৈ আহিছো বেলেগ ৰেচিপি বলকচোন খালি ভিডিঅ'টো প্লিজ স্কিপ নকৰিব কিন্তু দেই মানে ৰেচিপিটো বনাবলৈ গৈ আছো অলপ বেলেগ ধৰণৰ এফালে আনিছো অৰিঅ' বিস্কুট লগত আনিছো এটা গাখীৰৰ পেকেট আৰু আনিছো এপেকেট কফিৰ পেকেট আনিছো যদি আপোনালোকে চাগে গম পালে মই কি বনাবলৈ লৈ আছো মই বনাবলৈ লৈ আছো কফি আৰু তো কফি বনাবলৈতো যোগাৰকেইটা লাগিব কফি বনাব যোগাৰকেইটা লাগিব যেহেতু এতিয়া প্ৰথমত লৈ লৈছো চেনি আৰু এফালে থৈ দিছো মই এতিয়া পানীটো অলপ উতলিবলৈ আৰু পানীটো উতলাৰ পিছতে অলপ লৈ লৈছো এতিয়া কাপত আৰু এতিয়া কফিটো ভালকৈ অলপ ঘুটি ল'ব লাগিব এতিয়া মই কফিটো দি দিছো ভাইটিক ফেটিবৰ কাৰণে আৰু মই এতিয়া সসটোতে বোলো গাখীৰটো দি থাকোতে চাকচোন গোটে ভাইটিক গাতে পৰিলে গাইছ ভালে হৈছে ওচৰত আহি পেলাই খাবলৈ নোপোৱা দিনাকে ৰখি থাকিব নহয় এতিয়া মই ভালকৈ অলপ মৌ বোলো ফেটি লওঁ আৰু চাকচোন কফিখিনিও পৰি গ'ল মোৰ ভাগ্যই বেয়া আধা দিটো পৰিয়ে গ'ল এতিয়া অলপ বাচিছিলে মই গাখীৰখিনি ওপৰতে দিলোঁ কফিটো আৰু এতিয়া আমাৰতো কফি পুৰা উতলি আছে চাওকচোন আৰু মেচিনৰ কফিটোতকৈতো ঘৰত বনাই খোৱা কফিটো যে অৰিজিনেল হয় আৰু বহুতে ভাল লাগে খাই আৰু মোৰো বনাই হৈ গ'ল কফি বনাই ৰেডি এতিয়া বোলো মগত বাকি লৈছোঁ আৰু এতিয়া মোৰ ভিতৰত যাম এইটো আকৌ মোৰ পিছাই নাই দেখিছা নহয় খাবলৈ মানে পাব ন এইটো কাৰণে আৰু এতিয়া দেখিছে ন মই অৰিঅ' বিস্কুটৰ লগত কফিটো খাইছোঁ খাবলৈ বহুতে টেষ্টি আছে বহুতে ভাল লাগিল খাই আৰু মানে যদি এনেকুৱা ভিডিঅ' যদি আনি থাকিব লাগে খোৱা ভিডিঅ' তেনেহ'লে সোনকালে ফ'ল' কৰক আৰু কমেণ্ট এটা কৰি থৈ যাব আজি ভিডিঅ'টো ইমানেই আছিলে বাই বাই